Welcome to my YouTube channel. আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আজি হৈছে অষ্টমী মেলা। আপোনালোকক দেখাম শুৱালকুছিৰ অষ্টমী মেলা। মেলালৈ যাওঁ। ইমান মানুহ মেলাত লৈ আহিছে সব। ব্লগ আমি তিনিটাই আহিছোঁ। এটা ডিছক্ৰিপশ্যনত লিংক এতিয়া মই দি দিম, আপোনালোকে চাই ল'ব। ভিডিঅ'ত ইউটিউবৰ লিংক দি দিম ডিছক্ৰিপশ্যনত। অলপ আমি মেলালৈ যাওঁ আৰু অলপ আছে পাইছোঁ আমি আপোনালোকক দেখাই আছোঁ, চাই থাকক। চাওক মেলাৰ দৃশ্য আপোনালোকক দেখাই চাওক। এই অষ্টমী মেলাৰ দৃশ্য চাওক না, এই মিঠাইৰ দোকান, এই দোকান চাওক। আমি বলক সেয়া কৰি লওঁ। কি ধাৰি চাওক না, চাওক আপোনালোকক কি লাগে, জাকৈ চাকৈ চব আছে। আপোনালোকে মানুহ চাওক নাই গাইছ, মানুহ চাওক, মানুহ চাওক গাইছ, মানুহ চাওক। কৈ দিব এই মেলা কিমান বছৰৰ পৰা চলি আছে? ককা অলপ কৈ দিয়কচোন, এই মেলা কিমান বছৰৰ পৰা চলি আছে? কিমান বছৰ বছৰ আমাৰ এই আটাৰ ইয়াতে যে 6টা-7টা গোসাঁই আছে, কিহৰ কাৰণে অনা হয় অষ্টমী মেলাত? কিমান গোসাঁই আছে ইয়াতে? ক'ৰ পৰা আহে গোসাঁই? এইটো আমাৰ হেৰি পায় আঘু, মাধৱ, কেটাৰ, কামেশ্বৰ আৰু এই আমাৰ ভুৱনেশ্বৰ। আশা কৰি ল'লোঁ। এতিয়া ককাই ক'লে যিখিনি কথা শুনিলে আপোনালোকে। এবাৰ লগ পালোঁ মোৰ এই চব ভলেণ্টাৰ হৈছে ইয়াতে। নামটো কৈ দিয়ে এবাৰ। জ্যোতিষমান ডেকা। চব খাই আছে গাই। চাই লওক কাপোৰে আৱৰ্ড। দোকান লগতে মণিহাৰী চব আছে ইয়াতে। দাদা চেল কেনে ভাল নহয় গাইজ। চাওক না, হাজাৰ হাজাৰ মানুহ। কালিও আপোনালোকে আহিব পাৰে। কালি আপুনি দেখাম আপোনালোকক। পৰা বগৰীৰ পৰা নেহুৰ আধাৰ পৰা ইয়াতে চব পাব। ঝাৰু, কুচি ইয়াতে চব পাব গাইছ। চাই লওক মানুহ চাওক। এই চাওক চানা বনাই আছে। আৰু এটা লগক লগ পালোঁ আমি। এইটো ধীমান, এইটো দুটা বুলি মাতো মৰমত আমি। জ্যোতিষ দাদা এই মেলা চাব আহিছে। মেলা কেনেকুৱা লাগিছে ছাৰ? ভালে লাগিছে। তোমাৰ কেনেকুৱা লাগিছে? ভালে লাগিছে। ব্লগ বনাই আছোঁ। কিবা কিনিলে নে? কিনা নাই, কিনিম লাষ্টত নে। অঁ, পৰা চিৰি
আহি আছে ৰেঙনিত ৰুণজুন নুপুৰে মাতে আৰু ইয়াৰ ইনষ্টাগ্ৰামত দেখিয়ে থাকে চাগে ইয়াক হিমান বুলি কয়। হোৱাটছএপ গাইজ কি খবৰ আহিব আপোনালোকে কালিও আছে যদি ওচৰৰ হয় যেন আহিব ইয়াৰ ছাবস্ক্ৰাইব কৰি দিব মই ইয়াৰ ইনষ্টাগ্ৰামৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চবে ফ'ল' কৰি দিব ইয়াত। ইয়াৰ পৰা চাবলৈ নাপাহৰিব ৰেঙনিত দিব নতুন ধাৰাবাহিক ৰুণজুন নুপুৰে মাতে চাবলৈ নাপাহৰিব তৰমুজ কাঢ়ি খালে পল ভ্লগ এইটো চাওক পল একো নিজে নাখায় চব বেলেগৰ পায়। গাইছ আপোনালোকো আহিব পাৰে, কালিলৈ মেলা আছে ইয়াত শুৱালকুছিত আহিব পাৰে। শুৱালকুছি বালিচৰত হৈছে এই মেলাত বতৰৰ কাৰণে 2 বছৰৰ পৰা হোৱা নাছিল, এইবাৰে হৈছে। ভাল নে? ইমানটো ভাল নহয়। জিলাপি লৈ ল'লোঁ, জিলাপি লৈ ল'লোঁ, আমি আনবক্সিং কৰিম। জিলাপি আনবক্সিং, জিলাপি আনবক্সিং 20 টকা জিলাপি, 20 টকা খা 20 টকা জিলাপি খা। মোৰ কাৰণে নেৰবি আৰু জিলাপি খাই ভিডিঅ'টো এণ্ড কৰিলোঁ। তোৰ কাৰণে